বন্ধুসকল এয়া মোৰ হাতত দেখা পাই আছে মোবাইল আৰু এই মোবাইল মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু বাজাজ EMI জৰিয়তে। এতিয়া ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। ঘটনাটো কি হৈছে, মই ডাঙৰ এটা বিপদত পৰি গৈছোঁ। আজি ভিডিঅ'টো মই বনোৱাৰ উদ্দেশ্য হৈছে, যদি আপোনালোকে কেতিয়াবা ফ্লিপকাৰ্টৰ পৰা অনলাইন যোগে মোবাইল ল'ব বিচাৰে আৰু EMI কাৰ্ডৰ জৰিয়তে, আৰু মই এই বাজাজ EMI কাৰ্ডৰ পৰা মই এই মোবাইলটো লৈছোঁ। প্ৰথমতে ইয়াত অফাৰ আছিলে যে 0 ডাউন পে'মেণ্ট। মই কি কৰিলোঁ, 0 ডাউন পে'মেণ্টতেই মোবাইলটো মই অৰ্ডাৰ কৰি দিলোঁ। তাৰপিছত মোবাইল আহিলে, ধৰক আজি মই অৰ্ডাৰ কৰিলোঁ, নেক্সট দিনা মোবাইল আহি গ'ল মোৰ হাতত। আৰু ইয়াৰ EMI আছিলে 1422 টকা প্ৰতি মাহে। ঠিক আছে, 1422 টকা আৰু মোবাইল অলৰেডি মোৰ এটা আছে। তাৰপিছত ভাবিছোঁ যে 1422 টকাকৈ যদি 0% ডাউন পে'মেণ্টত যদি মই মোবাইল পাই আছোঁ, তেতিয়া 1422 টকা এটা মাহত দি যাম। কাৰণ 1422 টকা এটা মাহত দিবলৈ কাৰো গাত নালাগে, কাৰণ আমি কিমান টকা কিমান পেলাই খৰচ কৰোঁ। কিন্তু লাষ্টত গৈ পেলাই কি হ'ল, বাজাজৰ পৰা ফোন আহিলে যে ফোন আহিলে যে আপুনিতো মোবাইল লৈছে, কিহৰ কাৰণে লৈছে? মই কৈছোঁ মই ব্যৱহাৰৰ কাৰণে মোবাইলটো লৈছোঁ, নিজৰ ব্যৱহাৰৰ কাৰণে। তাৰপিছত ক'লে যে আপোনালোকে আপুনি এটা কাম কৰক যে এই মোবাইলটোৰ কাৰণে আপুনি এটা ইঞ্চুৰেঞ্চ কৰি লওক। 1 বছৰটো আপোনাক কোম্পানীয়ে কি দিবই, আপোনাৰ ৱাৰেণ্টি দিবই। তাৰপিছতো আপোনালোকে আমাৰ ফালৰ পৰা ৱাৰেণ্টি পাব 1 বছৰৰ কাৰণে। এতিয়া মই ক'লোঁ কিমানকৈ মাহত দিব লাগিব? ক'লে যে 196কৈ মাহত 6 মাহ দিব লাগিব। মই বোলো ঠিকে আছে, 196 লগত এটা প্লাছ কৰি পেলাই কিমান হ'ব আৰু 1600 টকা এটা হ'ব, দি দিম। কি হ'ল পিছত, সিহঁতে কি কৰিলে, পিছত মোক এটা লিংক পঠালে মেছেজৰ জৰিয়তে। মই সেই লিংকত গৈ পেলাই ক্লিক কৰিব দিলে, ক্লিক কৰি দিলোঁ। তাৰপিছত কি কৰিলে, সেই মাহতেই মোৰ বিল আহিলে 233, মানে 196ৰ জেগাত 233 আপোনাৰ 5 মাহৰ কাৰণে আহিলে। ঠিক আছে, এতিয়া মই কি আছে, মোৰ মোবাইলটো আপোনালোকে জানে, আপোনালোকৰ হাতৰ পৰা এটা মোবাইল যদি ভাঙি যায়, অলৰেডি ভাঙিছে। ইয়াত ডিছপ্লে আপোনালোকে দেখা নাপাব, মোৰ পিছত লাগিলে এবাৰ স্ক্ৰীনশ্বট মাৰি দেখাই দিম। মোৰ ডিছপ্লে ভাঙিছে, পৰি গৈ পেলাই ভাঙিছে। তাৰপিছত কি হ'ল, মোৰতো চিন্তা নাই আৰু ইঞ্চুৰেঞ্চ আছেই। লগে লগে মই ছেমছাং কেয়াৰত গ'লোঁ। ছেমছাং কেয়াৰে ক'লে এইটোতো আমি আৰু নোৱাৰিম, ঠিক কৰি দিব নোৱাৰিম, কিন্তু বিলটো আপুনি দিব লাগিব। নহ'লে কাম কৰক, আপুনি বাজাজৰ অফিচত যাওক। আৰু বাজাজে এইটো ইঞ্চুৰেঞ্চ কৰি দিছে মোক। বাজাজ অফিচত গ'লোঁ, মই গৈ পেলাই ক'লোঁ যে মোৰ এইটো মোবাইল ভাঙি গৈছে, ইঞ্চুৰেঞ্চ ক্লেইম কৰিব লাগে, যে আপোনালোকে কিন্তু আমি নাজানো নহয়, সেইটো আমি নাজানো, আমি নোৱাৰিম নহয়। কিন্তু কিয় নোৱাৰিব আপোনালোকে, এইটো অফিচ কিয় খুলিছে? ক'লে যে এইটো অনলাইনে আপুনি মোবাইলটো লৈছে, এইটো অনলাইনতে কৰিব লাগিব। মই কৈছোঁ কাম কৰক, তেতিয়াহ'লে মোৰ 5,000 লোন আছে আৰু মোৰ মোবাইল লোন আছে, তেতিয়াহ'লে মই লোন চোন নামাৰোঁ, মই যাওঁ। পিছত সিহঁতে কৰিলে মোক এটা নাম্বাৰ দিলে, অনলাইনৰ নাম্বাৰ দিলে, অনলাইনত কথা পাতিব দিলে। তাৰপিছত মোক কেনেকৈ চাওক দিছে, বেঙেনা দিছে নাম্বাৰত যেতিয়া মই কল কৰিলোঁ, ভিডিঅ'টো অলপ দীঘলীয়া হৈ আছে, আপোনালোকে সম্পূৰ্ণ চাব, নহ'লে আপোনাৰ লগতো এনেকুৱা হ'ব পাৰে। পিছত কি হ'ল, মোক এনেকৈ বুজালে যে আপুনিতো অনলাইনৰ পৰা মোবাইলটো লৈছে আৰু আপুনি ইঞ্চুৰেঞ্চটো অনলাইনত কৰাইছে, যে আপোনাৰ যিটো 1 বছৰৰ ৱাৰেণ্টি আছে মোবাইলৰ, সেই মোবাইলৰ ৱাৰেণ্টি 1 বছৰ শেষ হ'লেহে আপুনি আমাৰ বাজাজৰ ইঞ্চুৰেঞ্চৰ আপুনি মানে বেনিফিট পাব। এইটো আগত কি ধৰণৰ কথা? ঠিক আছে, মানি লৈছোঁ। পিছত মই ছেমছাং কেয়াৰত আহিলোঁ। মই ক'লোঁ এক কাম কৰক, মোৰ ডিছপ্লেটো ভাঙি গৈছে, ঠিক কৰি দিয়ক। বা এইটো আমাৰ মোবাইল তেনেকুৱা মোবাইল ভাঙি গ'লে বা মোবাইলত পানী সোমালে আমি এইটো ঠিক কৰি দিব নোৱাৰোঁ। যদি আপোনাৰ বেটেৰী বেয়া হৈছে বা কিবা কিবি হৈছে, সেইটো আমি ঠিক কৰি দিব পাৰোঁ। গ'ল। এতিয়া মোৰ আকৌ বেটেৰীটো প্ৰব্লেম হৈছে, মোবাইলৰ বেটেৰীটো প্ৰব্লেম হৈছে। মই ক'লোঁ এতিয়া কাম কৰক, বেটেৰীটো মোক সলনি কৰি দিয়ক। ক'লে যে নহ'ব। কিয় নহ'ব? যে আপোনাৰ ডিছপ্লে ভাঙা আছে যে, এই ভাঙাটো হ'লে আমি এইটো নহ'ব। মানে মোৰ মোবাইলটো লোৱা মানে বেকাৰ হৈছে আৰু। এতিয়া চাওক, মোৰ মোবাইলটো এতিয়া বেটেৰী বেয়া হৈছে, ডিছপ্লে ভাঙি গৈছে, এতিয়া মই কি 1 বছৰ মই মোবাইলটো পেলাই ৰাখিম? 1 বছৰ পিছতহে বাজাজে ইঞ্চুৰেঞ্চ মানে বেনিফিট দিব। সেয়েহে আপোনালোকে যদি অনলাইনৰ পৰা মোবাইল লয়, তেতিয়াহ'লে এশবাৰ চিন্তা কৰক। মোৰ দৰে এনেকৈ আপোনালোকে বিপদত নপৰিব। সেইটোৰ কাৰণে মই সজাগতাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, শ্বেয়াৰ কৰিব।